সকলোতকৈ ডাঙৰ ধৰ্ম হ'ল নিজৰ স্বভাৱৰ প্ৰতি নিৰ্ভুল হোৱা, নিজৰ ওপৰত বিশ্বাস কৰা। এটা সময়ত এটা কামহে কৰিবা আৰু সেই সময়ত সেই কামটিত নিজৰ মন প্ৰাণ সঁপি দিবা আৰু বাকী সকলো পাহৰি যাবা। ব্ৰহ্মাণ্ডৰ সকলো শক্তি আমাৰ তাত নিহিত হৈ থাকে, সেইসকল আমি আজি নিজৰ চকুজুৰি ঢাকি ৰাখোঁ আৰু কান্দিব ধৰোঁ যে কিমান অন্ধকাৰ। সঁচা সফলতা আৰু আনন্দৰ মূল ৰহস্য হৈছে যি পুৰুষ বা মহিলাই বিনিময়ত একো নিবিচাৰে। যি অগ্নিয়ে জাৰত আমাক উত্তাপ দিয়ে, সেই অগ্নিয়ে আকৌ ধ্বংস কৰিব পাৰে, সেইটো অগ্নিৰ দোষ নহয়। এদিনো যদি আপোনাৰ সমস্যা অহা নাই তেনেহ'লে সুনিশ্চিত যে আপুনি ভুল পথে গতি কৰিছে। দুৰ্বলতাক কেতিয়াও ঠাই নিদিবা আৰু ইয়াক বাঢ়িবলৈ নিদিবা। যি সত্যতাক নিৰ্ভয় সমাজৰ আগত কোৱা, এদিন নহয় এদিন সমাজে স্বীকাৰ কৰিবই। যিজনে এই জনমতে মুক্তি লাভ কৰিব বিচাৰে তেন্তে তেওঁ এই জনমতে হাজাৰ বছৰৰ কাম কৰিব লাগিব। উঠা আৰু জাগ্ৰত হোৱা যেতিয়ালৈ তুমি তোমাৰ লক্ষ্যত উপনীত হ'ব নোৱাৰা। কেৱল সেইজনে জীয়াই থাকে যিজন কেৱল আনৰ বাবে জীয়াই থাকে। আমি সেইজনে যাক আমাৰ চিন্তাধাৰাই সৃষ্টি কৰিছে, গতিকে মনত ৰাখিব যে আপুনি কি ভাবিছে। তুমি যি ভাবা সেয়াই হ'ব। যদিহে তুমি নিজকে দুৰ্বল বুলি ভাবিছা তেতিয়াহ'লে তুমি দুৰ্বল হৈ যাবা। যদি তুমি নিজকে বলি বুলি ভাবিছা তেতিয়াহ'লে শক্তিশালী হৈ যাবা। এটা উচিত বিচাৰ লোৱা আৰু সেই বিচাৰটোকে নিজৰ জীৱন কৰি লোৱা। মন মগজু সঁপি দিয়া তাত আৰু বাকী সকলো কিনাৰত থৈ দিয়া। এয়াই হৈছে সফলতাৰ প্ৰাপ্তিৰ উৎকৃষ্ট উপায়। যিজনে তোমাক সহায় কৰে সেইজনে কেতিয়াও পাহৰি নাযাব। যিজনে তোমাক ভাল পায় সেইজনে কেতিয়াও ঘৃণা নকৰিব। যিজনে তোমাক বিশ্বাস কৰে সেইজনে কেতিয়াও নঠগাব। সত্যৰ কাৰণে সকলো ত্যাগ কৰিব, কিন্তু কোনো কাৰণতে সত্যক ত্যাগ কৰিব নালাগে। যি পাৰ হৈ গ'ল সেই অতীতলৈ আৰু উভতি নাচাবা, কেৱল আগলৈ চোৱা আৰু এই অসীম শক্তিৰে অদম্য উৎসাহেৰে তথা দুৰ্জয় সাহসেৰে আগবাঢ়া। তেতিয়াহে মহৎ লক্ষ্যত উপনীত হ'ব পাৰিবা।